অভয়াপুৰী জেলত মানে তাৰ ওচৰতে আছে পাৰ্ক এটা, তাত আহিছিলোঁ। তো এতিয়া আমি যাবলৈ ওলাই আছে আৰু তাৰপিছত এইটো জেলটো ইমানে ওখ মানে অল দিছে আৰু তাৰ বাহিৰতো মানে এইবিলাক চিকিউৰিটি আমাৰ ছাৰ আছে। তো গাইছ আমি এতিয়া গণেশ মন্দিৰত আহিছোঁ, অলপমান তাতে সেৱা চেৱা লৈ এতিয়া আমাৰ পুনৰ যাত্ৰা ঘৰলৈ। আমি ইয়াতে মানে গৈ এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ। তো আমি এতিয়া আৰু পুনৰ দীঘলীয়া যাত্ৰা আমাৰ আপোন ঘৰলৈ। তো আমি এতিয়াও অভয়াপুৰীতে আছোঁ। মানে গণেশ মন্দিৰ এটা বহুত বেছি ফেমাছ, তাত আহিছোঁ ধুনীয়াকৈ। ইয়াত আমি মন্দিৰত দৰ্শন কৰি এতিয়া যাব ওলাইছোঁ আৰু আমি ফুৰিহাতে আগুৱাই যাম। তো গাইছ আমি আহি আছোঁ এতিয়া, মানে আপোন ঘৰলৈ যাই আছোঁ। যাই আমি পাইছোঁ। কিমান দূৰ পালোঁ জেগাখিনিৰ নাম সঠিককৈ ক'ব নোৱাৰিম, মানে কি কৰিম আৰু বহুত বেছি মজা। আৰু মন্দিৰত সোমাই মেলি সেৱা চেৱা লৈ আমাৰ যাত্ৰাটো আৰম্ভ হৈ আছে। এতিয়া যাই আছোঁ। তো ৰাতি হ'ব চাগে আমাৰ যাই পোৱা, ৰাতি হ'ব চাগে, মানে হ'বই, মানে এইটো গেৰাণ্টি আছে ৰাতি হ'ব। একদম ৰাতি কৰি ঘৰ যাই পোৱা হ'ব আমাৰ। এনেকৈ যাই আছোঁ বহুত দীঘলীয়াকৈ আমাৰ যাত্ৰা। তো চাই থাকক বন্ধুসকল, আমাৰ ৰাতি হ'ব, তো চাই থাকক গাইছ। একদম মানে সঁচাকৈ আমাৰ ৰাতি হ'ল। এতিয়া আমি দুজনে বহুত মুস্কিলকৈ যাবলগীয়া হ'ল। তো যাই আছোঁ। আমাৰ মানে গাড়ীৰ পাৱাৰটো বহুত কম হয়, সেইকাৰণে দূৰলৈ দেখা নাযায়, আমাৰ মুস্কিল হৈছে। আপাৰ ডিপাৰ লাইট মানে অলপমান প্ৰব্লেমছ আছে। তো আমাৰ আপাৰত জ্বলে, ডিপাৰত নজ্বলে, তেনেকুৱা হ'লে লাইটটো। সেইকাৰণে যাই আছোঁ কিবা এটা এতিয়া আমি এনেকৈ আহি আছোঁ। বৰ্তমান বহুত দূৰ পালোঁ। ৰাতি হ'ল, মানে জেগাখিনি ধৰিব নোৱাৰা হ'লোঁ। তো এনেকৈ গৈ আছোঁ। এতিয়া ৰাতিৰ দৃশ্য আপোনালোকে চাই থাকক। তো নতুনকৈ যদি আপোনালোকে মোৰ জিমিক্স চেনেলটো ভিডিঅ' চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব জিমিক্স চেনেলটো। মানে কি ক'ম আৰু, কষ্ট আছে এনেকৈ ৰাতি ফুৰাটো। আহিছিলোঁ দিনত, কিন্তু ৰাতি হ'ল। তো মোৰ এনেকুৱা কিছুমান ভিডিঅ' চাই থাকিব পাৰে। আপোনালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট সকলোবোৰ কৰিব। তো আমাক চাই থাকিব আপোনালোকে। এনেকৈ ৰাতি হ'ল, মই যদি পাৰোঁ সকলোবোৰ দেখুৱাই যাই থাকিম। তো ৰাতি হ'ল, ভিডিঅ'টো দীঘলীয়া হ'ব, সেইকাৰণে ইমানখিনি দেখুৱাব পৰা সম্ভৱ নহ'ব। আৰু ৰাতি বেছি ভালকৈ চিনিও নাপায়, যিহেতু মোৰ ভাল কেমেৰা নাই, একো নাই। মোবাইল কেমেৰা দি মই ভিডিঅ' বনাই আছোঁ, সেইকাৰণে ভিডিঅ' কোৱালিটি দিনত অকণমান ভাল হয়, ৰাতি হ'লে ইমান স্পষ্ট নহয়। সেইকাৰণে তো এনে ফাল্টু ভিডিঅ' বনাইতো একো নহ'ব। তো আপোনালোকে চাই থাকিব এনেকৈ। মই মানে বহুত দূৰ আহিলোঁ, এতিয়া জেগা মানে একো ধৰিবই পৰা নাই, মানে ক'ত আহি আছোঁ, কেনেকৈ কি কৰিছোঁ চাব পাৰে। এইখিনি কৃষ্ণাই নে কি আছিল নেকি, ময়ো ভালকৈ ধৰিব নোৱাৰিলোঁ। মানে মই একদম দুধনৈৰ আগৰ পৰা ইফালে অহা নাছিলোঁ, ইফালে অহা নাছিলোঁ। তো চাব পাৰে আপোনালোকে, সেইকাৰণে মই ধৰিব নোৱাৰোঁ। যদি বিশেষ মই অহা যোৱা হৈ থাকিলেহেঁতেন, তেতিয়াহ'লেতো ক'ব পাৰিলোঁ হয়। বহুত ৰাতি হ'ল, ভিডিঅ'টো অকণমান এডিট কৰি বনাবলগীয়া হ'ল। মানে কি, মই যিহেতু গাড়ীত গ'লে মানে কথা কোৱাত অসুবিধা হয়, মাতটো মানে বেছি স্পষ্টকৈ শুনা নাপায়। মই সেইকাৰণে মানে ভিডিঅ'টো অকণমান এডিট কৰি দিলোঁ। তো আপোনালোকক
যিখিনি পাৰোঁ এনেকৈ চাইছে মই ক'ব খুজিছোঁ, সেইকাৰণে আপোনালোকে বেয়া নাপালে হ'ল। মই ভিডিঅ'টো এনেকৈ বনাইছোঁ, আপোনালোকে চাই থাকিব এনেকৈ, আৰু যিখিনি সম্ভৱ হয় সেইখিনি মই ভালকৈ ভিডিঅ' বনাম অনাগত দিনলৈ, আপোনালোকে চাই থাকিব। এতিয়া মই টাইম চালোঁ 4-7টা হ'লে আমাৰ ঘৰ যাই পোৱা মোটামুটি 9টামান বাজিব আমাৰ, আৰু বহুত দূৰ আছে তাৰমানে এতিয়া। এনেকৈ মানে আমি দীঘলীয়া যাত্ৰাটো হৈছে বাৰু, তথাপিও আমাৰ টাৰ্গেটটো বহুত বেলেগ হ'ল। ৰাতিপুৱা যদি আহিলোঁ হয় তেতিয়া মানে ইমান কিবা প্ৰব্লেম নহ'লে, আমাৰ অহা মানে বহুত বেছি দেৰি হৈ গৈছে। চাই থাকিব আপোনালোকে মোৰ জিমিক্স চেনেল, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা কিছুমান ভিডিঅ' চাবলৈ। তো মই এইখিনিতে ভিডিঅ'টো